ভাবে বহুত বস্তু খাব নালাগে, এইটো খাব নালাগে, সেইটো খাব নালাগে, মানে প্ৰেগনেন্সিৰ সময়ত কৈছো, লো ষ্ট্ৰেছ লোৱাই আকৌ বাঢ়িলহে মোৰ যাই কেনে। কিন্তু তেতিয়া কথা বেবিটো মানে প্ৰি প্লেনিং কৰা হয় নে আনপ্লেনিং। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই লবিস্মিতাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টি শেষলৈকে চাব আৰু আপোনালোকে ভাল পাব। আৰু আজি টপিকটো জানিবলগীয়া কথা আপোনালোকৰ থাকিব বহুত, গতিকে যিসকলে চাই আছিল শেষলৈকে চাই থাকক ভিডিঅ'টি। আচলমতে আজি কম আমাৰ বেবিটোৰ কথা, বেবিটো মানে প্ৰি প্লেনিং কৰা হয় নে আনপ্লেনিং। গতিকে শেষলৈকে চাই থাকক ভিডিঅ'টি। আৰু লগতে আজি কম থাইৰয়ডৰ কিছুমান কথা, যিটো আপোনালোকে জানিব, মানে নিশ্চয় জানিব লাগে এইবোৰ কথা। গতিকে থাইৰয়ডৰ কথা জানিবলৈ হলে ভিডিঅ'টি শেষলৈকে চাব লাগিব। গতিকে শেষলৈকে চাওক। আমি প্ৰথমতে আহিছো থাইৰয়ডৰ কথা। থাইৰয়ডৰ কথা মই মানে পৰহি আমি ডক্টৰ তাত গৈছিলো। ডক্টৰ তাত যাওঁতে ডক্টৰে মানে একো প্ৰব্লেম নাই বুলি কৈছে, মানে থাইৰয়ডটো চেক কৰিব দিছে, মানে থাইৰয়ড আৰু হিমগ্লবিনটো। যিহেতু এই দুটা এইকেইটা চুগাৰ, থাইৰয়ড, হিমগ্লবিন এইকেইটা মানে চেক কৰি থাকিব লগাৰ নিচিনাই হয়। এই 9 মান্থটোত গোটেই চেক কৰি থাকিব লাগে, কাৰণ কেতিয়া কি হয় যে বাঢ়ি যায় কমি যায় ক'ব নোৱাৰি। মোৰ ক্ষেত্ৰতে এনেকুৱা হৈছে, আপোনালোকে ভয় খাব। মই কৈছো মানে ভয় নাখায় বাৰু, মানে কি আৰু বহুতৰ লগত হয়ে যিহেতু গম পায়ে। এইখিনি সময়ত কাৰ কেতিয়া কি বেমাৰ হৈ যায় ক'ব নোৱাৰি, কিন্তু পিছলৈ আৰু কমি যায়গে। গতিকে আৰু কিছুমানৰ থাকিও যায়। মোৰ আজি ডক্টৰ তাত যোৱা পৰহি মানে গৈছিলো। পৰহি যাওঁতে গোটেইখিনি চেক কৰিলে আৰু প্ৰেছাৰ ৱেইট গোটেইখিনি ঠিকেই আছে। এতিয়া আহিছো মোৰ ৱেইটটোৰ কথা। মোৰ ৱেইটটো যেতিয়া ফাৰ্ষ্ট মান্থ আছিল, ফাৰ্ষ্ট মান্থ থাকোঁতে মোৰ ৱেইট আছিল 47 আছিল। তাত যেতিয়া প্ৰেগনেন্সি হ'ল, মানে প্ৰেগনেন্সিটো হৈছে গম পাইছো, আমি গম পোৱাৰ পিছত আমি চেক কৰিব গৈছিলো, এতিয়া ৱেইট জুখিছিল। তাৰপিছত এইটো ফাৰ্ষ্ট মান্থত গ'ল। যেতিয়া থাৰ্ড মান্থত গ'লো, মানে ফাৰ্ষ্ট ছেমিষ্টাৰতে, থাৰ্ড মান্থত যাওঁতে 47 পইণ্ট অকণমান বাঢ়িছে আৰু, বেছি নহয়, ইমান বাঢ়া নাই। তাৰপিছত এইবাৰ 6 মান্থ চলি আছে মোৰ। 6 মান্থত গ'লো পৰহি যাওঁতে চেক কৰোঁতে ৱেইটটো মোৰ 49 কিলো হ'ল। গতিকে ৱেইটটো ঠিকেই আছে বুলি কৈছে ডক্টৰে, প্ৰব্লেম নাই একো, কাৰণ ৱেইটটো বাঢ়িছে, কমা নাই। আৰু মোৰ যিহেতু খোৱা লোৱাটো ঠিকেই আছে, খাব পাৰি আছো, সেইকাৰণে প্ৰব্লেম হোৱা নাই ইমান এটা। তাৰপিছত এতিয়া আহিছো থাইৰয়ডৰ মোক ছাৰে থাইৰয়ড আৰু হিমগ্লবিনটো চেক কৰিব দিলে। গতিকে আৰু প্ৰেছাৰটো মোৰ ঠিকেই আছে, তাতে একেলগে চেক কৰিছে আৰু ৱেইট আৰু প্ৰেছাৰটো। তাৰপিছত এতিয়া থাইৰয়ড আৰু সেইটো চেক কৰিব দিলে। ৰিপৰ্টটো কালিহে আনিলে। আনি কেনে ডক্টৰক দেখুওৱা নাই এতিয়ালৈকে, মানে ডক্টৰে সদায় নবহে, মানডে আৰু থাৰ্ছডে বহে। গতিকে থাৰ্ছডে যাব নেকি, মানডেটো গ'লেই, গতিকে থাৰ্ছডে যাব। এতিয়া মই ৰিপৰ্টটো কওঁ। মোৰ যিসকলে আগৰ ভিডিঅ' চাইছে তেওঁলোকে হয়তো গম পায় যে মোৰ থাইৰয়ড বাঢ়িছিলহে। ফাৰ্ষ্ট মান্থত আছিলে 6.6, তাৰপিছত থাৰ্ড মান্থত হ'ল, থাৰ্ড নে ফিফ্থ মান্থত হ'ল 6.8, কিবা এনেকুৱা। ফিফ্থ মান্থত নহয়, থাৰ্ড মান্থতে হ'ল 6.8, মানে আকৌ 2 বাঢ়িলহে। গতিকে এইবাৰ মোৰ এনে যেতিয়া বাঢ়া দেখিলে নহয় ডক্টৰে, মোৰ আৰু মানে অকণমান থাইৰয়ডৰ টেবলেটটো বঢ়াই দিলে। কেনেকে, আচলতে মোৰ তেতিয়া 25 আছিল, 25 মানে, আৰু তাৰপিছত এতিয়া আৰু 12.7 নে 12.5 বঢ়াই দিছে। টোটেল 37 পইণ্ট কিবা এনেকুৱা বঢ়াই দিছে আৰু পাৱাৰটো। তাৰপিছত এতিয়া মোৰ কমি গ'ল। আচলমতে কি জানে, থাইৰয়ডত আপোনালোকে ভাবে বহুত বস্তু খাব নালাগে, এইটো খাব নালাগে, সেইটো খাব নালাগে, মানে প্ৰেগনেন্সিৰ সময়ত কৈছো। বাকী নৰ্মেল থাইৰয়ড হলে মই নাজানো এইটো কথা। প্ৰেগনেন্সিৰ সময়ত মই বহুত কথা কৈছিল, মচুৰ দালি নাখাবা, বেঙেনা নাখাবা, ইটো নাখাবা, বন্ধাকবি বাৰু খাব নালাগে, এইটো মই জানো। বন্ধাকবি, ফুলকবি এইবিলাক খালে একদমেই বেয়া থাইৰয়ড। কিন্তু বহুত কয় আৰু এইটো নাখাবা, সেইটো নাখাবা, বহুতটা আৰু নানানটা ওলাই। তাৰপিছত ময়ো এনেকে আৰু ষ্ট্ৰেছ বহুত ললো ফাৰ্ষ্ট টাইম, আৰু যেতিয়া ফাৰ্ষ্ট মান্থত চেক কৰা গৈছিল তেতিয়াই আৰু থাইৰয়ড হ'ল, কিবা হয়, বেবিটো কিবা অসুবিধা পায় নেকি থাইৰয়ডৰ কাৰণে, পিছলৈ প্ৰব্লেম হৈ যায় নেকি, এনেকে বহুত কথা ভাবিলো। ভাবোতে বেছি ষ্ট্ৰেছ ললো, ষ্ট্ৰেছ লোৱাই আকৌ বাঢ়িলহে মোৰ যাই কেনে। কিন্তু তেতিয়া একোকে খোৱা নাছিলো মই, মানে ভয়, মচুৰ দালি খালো এইটো হ'ব, কিবা খালো এইটো হ'ব। কিন্তু এতিয়া যেতিয়া মানে নেক্সট আৰু যেতিয়া বঢ়াই দিলে ঔষধটো, তাৰ পিছৰ পৰা আৰু 2-3 দিন পিছৰ পৰা মই একদমেই মানে ভাবা চিন্তা বাদে দিলো যে থাইৰয়ড হৈছে, যি হৈছে হ'ব, পিছলৈ দেখা যাব, এনেকে ভাবি থাকিলো। আৰু মচুৰ দালি খালো, বেঙেনা খালো, বন্ধাকবি খোৱা নাই বাৰু,
মানে একো বাছ বিচাৰ কৰা নাই, খালি বান্ধকবি আৰু সেয়া খোৱা নাই, ফুলকবি খোৱা নাই। গতিকে এই দুটা কমপ্লিট বাদ, বাকী মই গোটেই বস্তুবোৰ খাইছোঁ। থাইৰয়ডত যি মানে মানা কৰে বহুতে সেইবোৰো খাইছোঁ, কিন্তু মোৰ থাইৰয়ড কমি গ'ল। আচলতে মই ষ্ট্ৰেছ লোৱা নাছিলোঁ, সেইটোৱে মেইন কথা। ষ্ট্ৰেছ ল'ব নালাগে। যিমানে আপোনালোকে থাইৰয়ড এইটো নকৰিবা সেইটো নকৰিবা বেছি ভাবিব, তেতিয়া আপোনালোকৰ থাইৰয়ডটো বাঢ়িহে যায়, কমিব এৰি। আৰু মোৰ পাৱাৰটো বঢ়াই দিছিল বাৰু অলপমান, 12.7টো বঢ়াইছিল। কিন্তু আগতেতো 25 আছিল, কিন্তু 6.8 হৈ গৈছিল 25তে। গতিকে এইবাৰতো 12 পইণ্টহে দিছিল মাত্ৰ বঢ়াই, তথাপিতো কমি গ'ল। 6.8ৰ পৰা এইবাৰ মোৰ হৈ গ'ল 5.37। নৰ্মেল থাকিব লাগে, অকমান বেছি আছে বাৰু, 37টো বেছি আছে, কিন্তু 6.8ৰ পৰা 5.37 হ'ল। গতিকে বহুতেই কম হৈছে ন। আৰু যদি এতিয়া মই এনেকৈ ভালদৰে মানে ষ্ট্ৰেছ নলওঁ, মেডিচিন খাই দেখোঁ, সেইটো আৰু কমি যাব। নৰ্মেল থাকিব লাগে আমাৰ 0.25ৰ পৰা 5.0লৈকে থাকিব লাগে। প্ৰেগনেঞ্চিৰ কথা কৈছোঁ, বাকী নাজানো আৰু। তো সেইকাৰণে 5.37, মোৰ 5.37 আছে। আৰু এটা কথা হ'ল, হিমোগ্ল'বিন চেক কৰিব দিছিল যে, মোৰতো ফাৰ্ষ্ট মান্থত হিমোগ্ল'বিন নৰ্মেল আছে, আৰু নেক্সট হিমোগ্ল'বিনটো মই চেক কৰা নাই, কৰিব দিয়া নাই ডক্টৰে, কাৰণ বাৰ বাৰ কৰি থাকিব দৰকাৰ নাই। যিহেতু থাইৰয়ডটো বাঢ়ি আছে, থাইৰয়ডটোহে চেক কৰিব দিছিলে। গতিকে এইবাৰ হিমোগ্ল'বিনটোও দিলে। হিমোগ্ল'বিন এইবাৰ কি হ'ল, কমি থাকিলে। প্ৰথমবাৰ ঠিকেই আছিল, নৰ্মেল আৰু, মানে কমো নাই বেছিও নাই, পুৰা ঠিক। কিন্তু এইবাৰ কি হ'ল, হিমোগ্ল'বিন কমি থাকিলে। হিমোগ্ল'বিন থাকিব লাগে ফিমেলৰ ক্ষেত্ৰত, মানে আমাৰ আৰু প্ৰেগনেঞ্চি টাইমত 11.5ৰ পৰা 16ৰ ভিতৰত থাকিব লাগে আমাৰ হিমোগ্ল'বিনটো। কিন্তু মোৰ আছে 11.3, বেছি নহয়, অকণমান আৰু 2 আৰু কম আছে। গতিকে একো প্ৰব্লেম নাই, মেডিচিন নাখাওঁ। গতিকে ভাল বস্তু আৰু হিমোগ্ল'বিনৰ কাৰণে যি ডালিমৰ গুটিও খাব লাগে। মই গুটিটো খাই বেয়া পাওঁ, কিন্তু গুটিটো খাব লাগে নেকি জনাবচোন। আৰু সেয়া দালিৰ পানীটো খাব লাগে, মুগৰ দালি, মচুৰ দালি, গোটেই আৰু পানীটো খাব লাগে। সেইবোৰ খোৱা কৰিম, খালেতো টুইটো আহি যাব ন। আৰু ষ্ট্ৰেছ নল'লে একো প্ৰব্লেম নহয়, মইতো জানো। ষ্ট্ৰেছ যিমানে ল'ম সিমানে মানে মোৰ বেমাৰ আজাৰ বেছি হৈ যায়। গতিকে নোলোৱাকৈ থাকিবলৈ ট্ৰাই কৰি আছোঁ। পিছলৈ চাওঁ কি হয় কি নহয় নাজানো, আপোনালোকতো জনাই থাকিম মই গোটেইখিনি কথা। গতিকে থাইৰয়ডৰ কথা মই ক'লোঁ, আপোনালোকে এইখিনি চাব। আপোনালোকৰ যদি হৈছে, ষ্ট্ৰেছ নল'ব, ষ্ট্ৰেছ নলয় হ'লেও বাছ বিচাৰ কৰিব যদি আপোনালোকে ভয় কৰে। কিন্তু বেছি নাভাবিব যে থাইৰয়ড হ'লে এইটো হ'ব সেইটো হ'ব, প্ৰব্লেম হ'ব বুলি ধৰি নল'ব। যি হয় ভগৱানৰ ওপৰত ৰাখি দিব। আৰু তাৰপিছত এতিয়া আহোঁ আমাৰ বেবীটো প্ৰি প্লেন কৰা নে আনপ্লেন। গতিকে আমাৰ প্ৰি প্লেন কৰাই হয়, আমি প্লেনিং কৰি লৈছিলোঁ, ভাবিছিলোঁৱে আৰু যে বেবী এটা লাগে আৰু এনেকৈ। তাৰপিছত আচলতে যদি আপোনালোকে ভাবে যে বাচ্ছা মানে বেবী প্লেনিং কৰে, তেনেহ'লে আপোনালোকে সদায় হেল্থ চেকআপটো কৰি ল'ব আগতে। কাৰণ বহুতৰে বহুত বেমাৰ থাকে, যেনেকৈ মোৰ পিছত ওলাল বাৰু থাইৰয়ডটো, আগত নাছিলে। আগত আমি চেকআপো কৰা নাই, আমি এনেই কনচিভ কৰোঁতে আৰু হৈ গৈছে আৰু, আমি ভাবা নাই ইমান এটা বেমাৰৰ কথা। গতিকে মোৰ নাই, যিহেতু আগৰ পৰা একো প্ৰব্লেম পোৱা নাই, সেইকাৰণে আৰু এবাৰতে কনচিভ হৈয়ে গৈছে। তাৰপিছত যদি আপোনালোকে ভাবে, কিন্তু হেল্থ চেকআপটো কৰি ল'ব, এইটো বহুত দৰকাৰ আৰু। কাৰণ বহুতৰ চুগাৰ থাকিব পাৰে, চুগাৰ থাকিলে আকৌ মেডিচিন ল'ব লাগিব। সেই মেডিচিন লোৱা সময়ত আপোনালোকে কনচিভ কৰিলে আৰু দিগদাৰ হৈ যাব, সেইখিনি প্লেনিং কৰিলে দিগদাৰ হৈ যাব ন আপোনালোকৰে। গতিকে আপোনালোকে যিমান পাৰে ডক্টৰৰ পৰামৰ্শ মতেহে যাব, হেল্থ চেকআপটো কৰি ল'ব। চুগাৰ, প্ৰেছাৰ, গোটেইখিনি আৰু থাইৰয়ড, এইটোতো মেইন। এইখিনি বস্তু চেক কৰি ল'ব, তাৰপিছতহে আপোনালোকে প্লেনিং কৰিব। কিন্তু আমি একো চেকআপ নকৰাকৈ প্লেনিং কৰিছিলোঁ, ঠিক ঠাকেই হ'ল। এতিয়া ভালে আৰু 9 মান্থলৈ গ'লে হ'ল। কি হয় ভগৱানৰ ওপৰত এৰি দিছোঁ আৰু, ভালে হ'লে হ'ল আৰু। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে 9 মান্থলৈ ভালে থাকোঁ আৰু বেবীটো ভালে থাকে। গতিকে আজিলৈ আহিছোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।